वेलकम बैक टू स्वागतम स्वागतम আজি আমি হাউলি পূজা আপোনালোক পাঠশালা বাটঘাট গৈছে হাউলি ক'ত কেনে ৰাস হয় আপোনালোক দেখাম বঢ়িয়াকৈ আপোনালোকে চাই যাব ভিডিঅ'টো একদম সকলোৱে এইবিলাক ভূভান্তি হ'লে ক্ষমা কৰি দিব এতিয়া যাম বলক এই যাওক সৰু এটা ভিডিঅ' সকলো আমি এতিয়া হাউলিৰ পূজা চাবলৈ যাই আছোঁ আপোনালোকে ভিডিঅ'টো এনজয় কৰি পুৰা চাই যাওক সকলোৱে এতিয়া আমি গাড়ীত বঢ়িয়াকৈ চাই আছোঁ আপোনালোকে চাই যাব ভিডিঅ'টো এই সকলো আমি এতিয়া পাঠশালাত গৈছে আছে এইফালে আপোনালোক দেখি আছোঁ আপোনালোকে চাই যাব বঢ়িয়াকৈ সকলো সকলোখন পাঠশালাত গৈছে মেইন গেটখন বঢ়িয়া লাগিছে আপোনাক সকলো এতিয়া সাজাইছে সকল ইফালে আছে আৰু ফটো উঠা পেলাই চাই যাওক এতিয়া Hello guys, আমি আজি আহিছো হাউলি আৰু হাউলিৰ ৰাস্তা আপোনালোকে এয়া হাউলি 10টা মানে আহিছো আপোনালোকে চাই থাকক কইতা হাউলিৰ আপোনালোকক আগলৈ দেখি আছো ভিতৰত ক'ত কি হৈ আছে আমি ভিটামিনা বজাৰৰ ভিতৰে লাইটিং চাইটিং আৰু গাইসকল এই হাউলিৰ মূৰ্তি আৰু মূৰ্তিগেলাখনৰ গাইসকল প্লাষ্টিক দি দিছে বৰষুণ আহিছে নাই ইফালে আৰু আপোনালোকে এই হাউলিৰ মূৰ্তিকেইটা চাওক কি ধুনীয়াকৈ সাজাইছে আৰু অনুৰোধ কৰিছোঁ প্ৰতিগৰাকী মোৰ প্ৰিয় গাইসকল মেইন মন্দিৰটো হাউলিৰ ৰাসৰ বঢ়িয়া লাগিছে আৰু ফটো উঠিম সৃষ্টি কৰি সমাজৰ কমপ্লিটতা ঘটনাই Thank you.
ভুল হৈছে ক্ষমা কৰি দিব আৰু ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। জয়